আজি ভিডিঅ'টো দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ কাৰণ ঘৰত অকলে আছোঁ অকলে মানে মই অকলে নাই হাজবেণ্ড আৰু মই আছোঁ আৰু বাকী মানুহবোৰ নাই ঘৰত কিয় নাই কি সকলোবোৰ জনাম বাৰু আপোনালোকক লাহে লাহে ভাবিছোঁ আজি এটা ব্লগে বনাই দিওঁ যেহেতু আমি অকলে আছোঁ ঘৰত কোনো নাই তাৰ কাৰণে ভাবিছোঁ এটা ভিডিঅ'কে কৰি দিওঁ কাৰণ আজি আমাৰ নবৌৰ গা বেয়া কৰিলে গা বেয়া মানে আপোনালোকে গম পোৱা নাই বাৰু এইবোৰ কথা আপোনালোকক শ্বেয়াৰ কৰা নাছিলোঁ আজি জনাইছোঁ বাৰু যেহেতু ঘৰত নতুন মেম্বাৰ আহিব বেবী আহিব চ' কাৰণ আপোনালোকক শ্বেয়াৰ কৰা নাছিলোঁ অকস্মাতে কৈ দিছোঁ ন কাৰণ আজি মানে আমাৰ নবৌৰ 9 মাহ হৈ আছিলে তাৰ কাৰণে আজি গা বেয়া কৰিলে তাৰ কাৰণে মেডিকেলত লৈ গ'লে সকলোৱে আৰু আমি এতিয়া ঘৰত অকলে আছোঁ অকলে মানে মই অকলে নাই হাজবেণ্ড আছে আৰু আছে আৰু কিছুমান মেম্বাৰ সৰু গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰতো ভালে দাদা নবৌ মা সকলোৱে গ'ল মেডিকেলত যোৱা নেদেখিলোঁ আৰু বহুত মানে তেতিয়া সেই হৈ আছিলে উলমুল হৈ আছিলে ন তেতিয়া সময়ত ভিডিঅ' কৰা নহ'লে চ' এতিয়া মই আৰু হাজবেণ্ড আছোঁ ঘৰত অকলে আছোঁ যিহেতু ভাবিছোঁ আপোনালোকৰ কথা পাতোঁ বা আপোনালোকক এটা ব্লগ দি দিওঁ তাৰ মাজেদি চ' এতিয়া মেডিকেলত গৈছে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ভাল হওক জল্দি আমাৰ মাজলৈ আহক এটা কিউট চাই বেবী ন তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জল্দি ঠিক হওক তাকে আৰু ন আপোনালোকে আশীৰ্বাদ কৰিব ভাল হওক কি হয় নাজানো কিন্তু যি হয় ভালে হওক ভাল হওক তাকে আশা কৰিছোঁ আৰু এতিয়া আমি অকলে আছোঁ হাজবেণ্ডে আছে টিভি চাই আজি আমি অকলে থাকিব লাগিব গধূলিকৈ আহিব চাগে এতিয়া ফোন কৰিছিলোঁ মেডিকেল যাই পাইছে কি হয় খবৰ দিব আৰু পিছৰ পৰা আপোনালোকক জনাম বাৰু ভিডিঅ'ৰ যোগেদি তেনেহ'লে চাই দিব ভিডিঅ'টো আজি মানে ইমান খাছ একো নাই কি দেখাম আৰু এনেই অকলে ঘৰত আছোঁ কি কৰোঁ তাকে অলপ আপোনালোকক দেখাম চাই থাকিব আৰু আপোনালোকক এটা কথা কওঁ দেখাই আছোঁ ৰ'ব দেই এয়া চাওক আমাৰ ঘৰত কোনো নাই কাৰণে এয়া পোৱালি চকীত বহি আছে হাই গুড হাই এতিয়া মানে মাৰ পোৱালি হয় এইটো শাহু মাৰ চ' এতিয়া মাহঁতেও নাই সেইকাৰণে পোৱালিটোক এতিয়া আনি কিনে থৈ দিছে আৰু সেয়ে আৰু অকলে আছোঁ আজি ঘৰখন অকলে চাব লাগিব কোনোৱে নাই আৰু এতিয়া আপোনালোকক কথা ক'ম দেই এতিয়া পোৱালিটো বহি আছিলে চাই পোৱালিটো হাগি দিছে চাফা পোৱালিটোক চফাত বহাই থৈ দিছিলে এতিয়া পোৱালিটো হাগি দিছে কোনে চাফা কৰিব তুমিয়ে চাফা কৰিব লাগিব আৰু আপোনালোকক এটা কথা কওঁ জনাবচোন দেই যদি পাৰে মানে আমাৰ ঘৰৰ এটা পোৱালি আছিলে কুকুৰৰ পোৱালি সেইটো নগা পোৱালি হয় আজি এসপ্তাহমানে হ'ল নাজানো কি হৈছে মানে দাদাই পেলু হোৱা বুলি মানে পেলুৰ দৰৱ খুৱাই দিছিলে তেতিয়াৰ পৰা নেকি কিবা হৈছে একো নোখাই জুপুকা মাৰি শুই থাকে আৰু বমি কৰিছিলে হাগিছে তেনেকুৱা ডাক্তৰ মাতিছিলে এতিয়ালৈকে আহিয়ে পোৱা নাই চ' আপোনালোকে জনাবচোন কি হৈছে কি হোৱা নাই মই আপোনালোকক দেখাই আছোঁ ৰ'ব আছিলে আৰু বহুত চিল্লাইছিলে কি মানে যেনেকুৱা পগলা কুকুৰে হয় তেনেকুৱাকৈ ইমান চিল্লাইছিলে ভাবিছোঁ পগলাই হ'ল চাগে এতিয়া আছে ৰ'ব দেখাই আছোঁ আপোনালোকক কি হৈছে ঠিকলি এয়া চাওকচোন পোৱালিটো মানে এনেকুৱাকৈ জুপুকা মাৰি থাকে আগতে এনেকুৱা হোৱা নাছিলে 2 দিনমান হ'ল ইমান মানে চিল্লাইছে ভাবিছোঁ আমি বলিয়া হ'ল চাগে এতিয়া শুই আছে একো ভাত পানী নাখায় খালি এনেকৈ শুই থাকে কি বা হৈছে নাজানো পোৱালিটো প্লিজ আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন দেই চিকু কি হৈছে ইয়াক বাৰাণ্ডাত বহি থৈ দিছিলোঁ এতিয়া হাঁহৰ গঁৰালত সোমাই আছে আহা টিকলি আহা সেই আপোনালোকে দেখিলে ন মানে এতিয়া আমাৰ বাৰাণ্ডাতে বান্ধি থৈ দিছিলোঁ নাজানো কিয় বা এতিয়া অলপমান খুলি দিয়াতে এতিয়া আমাৰ হাঁহৰ গঁৰাল আছে চ' তাতে যাই কিনে শুই আছে একোৱেই নাখায় মানে বমি কৰে আৰু একো কিবা দিলেও আগতে ইমান ধুনীয়াকৈ খাইছিল আজি হ'ল এসপ্তাহমানে হ'ল কিবা হৈছে নাজানো ডক্তৰক মাতিছে দাদাই আজি অহা কথা আছে কিন্তু অহাই নাই এতিয়ালৈকে মানে একোৱে খোৱা নাই মানে কিবা হৈছে নাজানো যদি জানে কোনোবাই প্লিজ কমেণ্ট কৰি জনাবচোন দেই কি হৈছে আপোনালোকে দেখিলে জানো মানে আজি হ'ল কেইবাদিনে হ'ল আজি ইমান বেয়াকৈ আছে বেয়া লাগে ন আগতে ইমান ধুনীয়াকৈ আছিল আজি নাজানো কিবা হৈছে চ' জনাবচোন কমেণ্ট কৰি কোনোবাই জানিলে এয়া আৰু ঘৰত আছোঁ আৰু মই সেই হাজবেণ্ডে টিভি চাই আছে হাজবেণ্ডে কিয় বা কেমেৰাত উঠিব ইমান বেয়া পায় মই মোবাইলটো লৈ আহিলে নুঠে কেমেৰাত সেইকাৰণে মই অকলে উঠি আছোঁ আৰু কি কৰোঁ ঘৰত অকলে আছোঁ
আহিব ঘৰত। এয়া এতিয়া মায়ে ফোন মাৰিলে, চব ঠিকে থকা বুলি কৈছে। নবৌ কিছুমান টেষ্ট কৰি আছে ডক্টৰে, চ' তাকে আশা কৰিছোঁ ভাল হওক ন। এতিয়া কি হয় কি নহয় জনাম বাৰু আপোনালোকক, ভিডিঅ' পাই থাকিব আপোনালোকে লাহে লাহে, হয়নে নহয়। এতিয়া এনেকৈ বহি থাকিলেতো নহ'ব ন, এতিয়া ঘৰৰ কামবোৰ আছে সকলোবোৰ কৰিব লাগিব। আগতে মাহঁতে আছিল, সকলোৱে মানে লাগি ভাগি দিছিলে কামত, আজি অকলে অকলে কৰিব লাগিব। তাৰ কাৰণে কামবোৰ কৰোঁ আৰু লাহে লাহে ন। আজি ভিডিঅ'টো বিশেষকৈ একোৱেই দেখুওৱা নহ'ল, আজি এনেই আৰু কি কৰিম, কি দেখাম, ক'তো যোৱাও নাই, এনেই আপোনালোকৰ অলপমান কথা পাতিলোঁ। এয়া এতিয়া আমাৰ কুকুৰ পোৱালিটোৰ ডক্টৰজন আহি পালে। এয়া কুকুৰ পোৱালিটোক বেজী দিব হাজবেণ্ডে লৈ আছে, কিন্তু অৱশেষতে এটা বেয়া খবৰ শুনিলোঁ। বেজী দিয়াতে এতিয়া কুকুৰ পোৱালিটো হালি পৰিলে, পৰি কিনে মোৰ ডক্টৰজনক সুধিলোঁ কি হ'ল, ক'লে যে বহুত বেমাৰ হৈ আছিলে যিহেতু, তাৰ কাৰণে বেজীৰ লোডটো ল'ব নোৱাৰিলে, তাৰ কাৰণে এটা বেজী দিয়াতে মৰি থাকিলে এনেকৈ। ইমান বেয়া লাগিছে, এতিয়া কি কৰিম আৰু উপায় নাই, বিধিৰ লেখন নাযায় খণ্ডন। এতিয়া আমাৰ কুকুৰ পোৱালিটোক এতিয়া গাঁত খান্দি পুতি থ'ব লাগিব, তাৰ আত্মাটোৱে শান্তি পাওক, তাকে আশা কৰোঁ।